হয় দুচকুত আশা আৰু এবুকু এবুকু সপোন সাৱটি গৰুখুটি কৃষি প্ৰকল্পৰ কৃষি কৰ্মত নিমগ্ন হৈছে শ শ যুৱক যুৱতী কোনোবা দুগৰাকী যুৱতী যদি তাঁতশালত বহি সৃষ্টিশীল কৰ্মৰ আখৰা আৰম্ভ কৰিছে আন দুগৰাকীয়ে সেউজীয়া পাচলি তৰাত বহি গঢ়ি তুলিছে নিৰ্ভীৰ বন্ধুত্ব ইয়াৰ মাজতে আমি হালধীয়া সাগৰৰ ৰূপ লোৱা সৰিয়হৰ মাজত লগ পালোঁ দুগৰাকী যুৱতী মই তেওঁলোকৰ ওচৰলৈ যাম এয়া দুগৰাকী যুৱতী এওঁলোক আৰম্ভণিৰে পৰা গৰুখুটি কৃষি প্ৰকল্পত জড়িত হৈছে মই তেওঁলোকৰ ওচৰলৈ গৈছোঁ দীপান্বিতা তুমি কেনেকুৱাকৈ জড়িত হৈছিল আচলতে আৰম্ভণিৰ পৰা তুমি জড়িত হৈছা গৰুখুটি কৃষি প্ৰকল্পত হয় নমস্কাৰ আমি গৰুখুটি কৃষি প্ৰকল্পৰ বাবে বিশ্বনাথ চাৰিআলিৰ ফাৰ্ম মেচিনাৰী ট্ৰেইনিং লৈ আহি ইয়াতে ট্ৰেক্টৰ চলাইছোঁ ট্ৰেক্টৰ চলোৱাৰ লগতে আমি বিভিন্ন কামো কৰিছোঁ ইয়াতে আৰু বিভিন্ন শস্য পাতি এয়া ইমান ধুনীয়া বেহাৰ ফুলি উঠিছে তাৰ মাজতে আমি অলপ সময় জিৰণিও পাওঁ জিৰণিৰ সময়ত আমি বেহাৰৰ মাজত এনে আহিছিলোঁ আহোঁতে আপোনালোকক লগ পালোঁ পাই বহুতে ভালে লাগিল ইয়াতে গোশালা আছে বয়ন শিল্প আছে গাহৰি ফাৰ্ম আছে আৰু কিবা কিবি বহুত আছে আৰু ইয়াতে এতিয়া সকলোবোৰে ভৰপক দি উঠিছে ৰাতিপুৱা আমি এইখিনি 8টাত পাওঁ আহি তাৰ পৰা এটেণ্ডেন্স লৈ আমি য'ত যাব লাগে তেনেকৈ ডিটেইল কৰি দিয়ে তেনেকৈ আমি যাওঁ আৰু তোমালোকৰ ট্ৰেক্টৰ মাটি চহাইছিলা তাৰ আমি বাতৰি পৰিৱেশন কৰিছোঁ ট্ৰেক্টৰ প্ৰশিক্ষণ লৈছিলে বিশ্বনাথ চাৰিআলিত হয় বিশ্বনাথ চাৰিআলিত আমি ট্ৰেক্টৰৰ প্ৰশিক্ষণ লৈ ইয়াতে আমি জইনিং কৰিছোঁ এয়া আমি হাল বোৱাৰে এইবিলাক খেতি এতিয়া এইখিনি ক'ব লাগিব এইসকল যুৱতী আচলতে চহোৱা মাটিত এইদৰে আৰু হালধীয়া এখন দলিচা ৰূপ লৈছে সৰিয়হে সেই পৰিৱেশ মোৰ সহযোগে দেখুৱাই আছে যেনি চাব তিনি কেৱল হালধীয়া সেয়ে ক'ব পাৰি এখন হালধীয়া বিস্তীৰ্ণ এখন সাগৰৰ ৰূপ লৈছে গৰুখুটি কৃষি প্ৰকল্পত কেনেকুৱা লাগিছে তুমি ট্ৰেক্টৰৰ চালকৰ আসনত বহি চহোৱা মাটিত সৰিয়হে এখন হালধীয়া সাগৰৰ ৰূপ লৈছে হয় ইয়াতকৈ আৰু আনন্দৰ একো নাথাকে বুলি ভাবোঁ বহুত ধুনীয়া লাগিছে আমিয়ে মাটি চহাইছোঁ ইয়াতে খেতি কৰিছে এইবিলাক এতিয়া ফুলি উঠিছে ইমান ধুনীয়া লাগিছে আৰু ভাষা নাই বুজা ক'ব লাগিব তোমালোকে যি সপোন লৈছিলা সপোন এতিয়া পূৰণ হৈছে হয় এতিয়া সপোনবোৰ আমি দেখিব পাইছোঁ আৰু বাস্তৱত এটা কথা কৈছা যে গৰুখুটি প্ৰকল্পৰ এই ভূমিত থাকোঁতে ক'ব নোৱাৰাকৈ গীতৰ কলি ওলাই আহে হয় নাম যদি আমি শুনিব পাৰোঁ হে কাতিমহীয়া পুতি নিশাতে ওচে নাইতি বাঢ়িছোঁ তাল হাৰোঁতে খনাহাইনো পথাৰ খনি চাওঁ ধুঁৱলি ঐ কুঁৱলি মনিব কেনুৱাৰী ধুঁৱলি ঐ কুঁৱলি মনিব কেনুৱাৰী উমাল বুকুৰ মৰহমবোৰ কেনেহে কৈনো দিবলৈ যাওঁ ক'ব লাগিব গৰুখুটি কৃষি প্ৰকল্পৰ বাকৰিত আগতীয়া বহাগ নামিছে তুমি শিখামণি হয় নমস্কাৰ মোৰ নাম শ্ৰী শিখামণি কলিতা মোৰ ঘৰ হাজৰিকাপাৰাত মই গৰুখুটি কৃষি প্ৰকল্পত আৰম্ভণিৰে পৰা আছোঁ আমাক ট্ৰেক্টৰ চলোৱা হয় মই ট্ৰেক্টৰ চলাওঁ ট্ৰেক্টৰে যিখিনি কাম আছে সেইখিনি আমিয়ে কৰোঁ আমি এইবোৰ চব মাটি চহাইছোঁ তাৰপিছত আৰু এতিয়াও যিবিলাক হৈ আছে মানে সেইবিলাকো আমিয়ে কৰি আছোঁ বহুত ভাল লাগে একেই প্ৰশ্নকে সুধিম একেই কথাকে সুধিম তুমি চহোৱা ভূমিত তুমি চহোৱা মাটিত এতিয়া সৰিয়হে হালধীয়া ৰূপ লৈছে হয় বহুত ভাল লাগিছে মানে প্ৰথম ট্ৰেক্টৰৰ অভিজ্ঞতা আমি ট্ৰেক্টৰেৰে হাল বাইছোঁ হাল বোৱাৰ পিছত এনেকুৱাকৈ সৰিয়হ ফুলি উঠিছে বহুত ভাল লাগিছে ভাষা নাই আৰু ক'বলৈ এটা কথা কৈছা যে জিৰণিৰ সময়ত এনেকৈ ওলাই অহা সৰিয়হৰ মাজলৈ আৰু গীতৰ কলি ওলাই আহে ক'ব নোৱাৰাকৈ গীত শুনিবলৈ পাওঁ হয় মই এটি বিহু গীতে গাইছোঁ নাচনি ঐ বহাগী আকৌ আহি পালেহি নাচনি ঐ কুলিয়ে দিলে বিহুৰ জাননী শুনিলে ঐ ঢোলৰ মাত বিহু বিহু লাগে গাত শুনিলে ঐ পেপাৰ মাত চেতনা নাথাকে গাত দুভাগ ৰাতি কিয় বাৰু মাই জানৈ বেদনাই মোক কন্দুৱাই যেতিয়া ট্ৰেক্টৰ চলাই থকা হয় সেই সময়ত বহুত নিশ্চয় সৃষ্টি সম্ভৱ পথাৰখনৰ কথা আহে হয় বহুত ভাল লাগে মানে কেতিয়াও ভবা নাছিলোঁ এনেকুৱা এটা কাম কৰিম বুলি যেতিয়া কৰিলোঁ এতিয়া মানে আৰু ভাল লাগে আৰু কিবা কৰিব মন যায় মানে ধৰ সৰিয়হৰ পিছত আকৌ কি খেতি লগাব কি হেৰি কৰিব সেইবিলাক মনলৈ আহে আৰু
পঢ়া শুনা কি কৰি আছে পঢ়া মই ডিগ্ৰী কমপ্লিট কৰিলোঁ এবাৰ কৰি ইয়াতে জইনিং কৰিলোঁ বাৰু এতিয়া ভবা নাই পঢ়াৰ কথা ইয়াতে থাকি মানে পাহৰি গৈছোঁ আৰু ঘৰৰ কথা যেতিয়া ট্ৰেক্টৰৰ চালকৰ আসনত বহা বা ট্ৰেক্টৰ চলাই যোৱা মাটি চাহ কৰি যোৱা তেতিয়া কেনেকুৱা কি ভাবা মানে ভাৱনাৰ কথা ক'বলৈ গ'লে ইয়াতে বহুতেই আছে আমিতো প্ৰথমতে ভবা নাছিলোঁ এনেকৈ যে ট্ৰেক্টৰ আমি চলাব পাৰিম কেতিয়াবা এনেকৈ আমি খেতি কৰিব আগবাঢ়িব আহিব পাৰিম অসমীয়া ছোৱালী হিচাপে আমি যেতিয়া এনেকৈ আগবাঢ়ি আহিছোঁ বহুত কথাই মনলৈ আহে আৰু ভৱিষ্যতে আৰু কিবা কিবি কৰিম এনেকুৱা আহে আৰু মনত যিহেতু এটা ভাল লগা মুহূৰ্ত আমি সৰিয়হৰ মাজত আছোঁ পুনৰ এটি গীত একবাৰৰ কাৰণে ও ঢুলীয়া ককাইতি বজোৱা চোন ঢুলেতি ও পেপুৱা দদাইতি বজোৱা চোন পেপাহাতি শুনিলে ঐ ঢোলৰ মাত শুনিলে ঐ পেপাৰ মাত ততে নাই মোৰেতিয়া ততে নাই হয় এইদৰে গৰুখুটি কৃষি প্ৰকল্পৰ বাকৰিত এইদৰে আগতীয়া বহাগ নামিছে আৰু যিসকল কৃষক নিয়োজিত হৈ আছে তেওঁলোকে এইদৰে জিৰণিৰ সময়ত গীতৰ কলি গুণগুণায়